চৰকাৰে দিয়ে দুখীয়াক কিন্তু খাই আছে ধনীয়ে যিসকলে টকা দিছে দালালক সেইসকলে পাইছে আমাৰ গাঁও পঞ্চায়তত 500 টকা ফটো মাৰিব আহিলে হল 500 টকা আমি দুখীয়া কাৰণে নাপাও ধনী হলে পাম কি জানি PMGY ঘৰ আজিকালি প্ৰেম চৰকাৰী ঘৰৰ নিচিনা আহে কাৰোবাৰ নামত পায় কোনোবাই ধনীবিলাকে 3-4টা ঘৰ পায় আমালোকে কিয় নাপায় আমাৰ ইয়াতো একেই ধনী মানুহবোৰে পায় যাৰ প্ৰয়োজন তেওঁলোকে নাপায় বন্ধুসকল সমগ্ৰ অসমৰ পৰা আপোনালোকৰ কণ্ঠ তুলি ধৰিবলৈ চেষ্টা কৰা হ'ল আজি আপোনাৰ কণ্ঠৰ দশম খণ্ড মুখ্যমন্ত্ৰীলৈ ভিডিঅ' যোগে প্ৰেৰণ কৰা হ'ব এটা শ্বেয়াৰ মাৰি দিয়ক যাতে আপোনাৰ কণ্ঠ গোটেই অসমৰ মানুহে শুনিবলৈ পায় ময়ো দুখীয়া মহিলা চৰকাৰী ঘৰৰ পৰা আজিও বঞ্চিত ওচৰৰ কিছুই 2-3 বাৰকৈ পাইছে হয় ৰহা সমষ্টি বগলাজান পঞ্চায়তলৈ আহক দুটাকৈ ঘৰ পাইছে এটা নবনাওতে আৰু এটা মুখ্যমন্ত্ৰী মহোদয় ভালকৈ তদন্ত কৰক আমি দিনত 350 টকা পাও কাৰণে আমি চৰকাৰী ঘৰ নাপাও কিন্তু চৰকাৰী চাকৰি বা যাৰ 2-3খন গাড়ী আছে হেহতে চৰকাৰী ঘৰ পায় এজন বৃদ্ধ ব্যক্তি 80 বছৰৰ হ'ব বুঢ়াজন বহুত দুখীয়া আজি ইমান দিনে চৰকাৰী ঘৰ এটা পোৱা নাই কিয় বুঢ়াজনক ঘৰ এখন নিদিয়ে কিয় পুৱাই পাই আছে নুপুৱাই পোৱা নাই কিয় বন্ধুসকল এইখিনিতে আপোনাক জনাব খুজিছো যদি যোগ্য হোৱা সত্ত্বেও আপুনি ঘৰ পোৱা নাই বা টকা নিদিয়াৰ কাৰণে আপুনি ঘৰৰ পৰা বঞ্চিত হৈছে তেন্তে মন্তব্যযোগে জনাওক পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ কণ্ঠ তুলি ধৰা হ'ব শুদ্ধ কথা আমাৰ ইয়াতো একেই চলিছে দুখীয়াই নাপায় যাৰ ঘৰত 4-6 চকীয়া 10 চকীয়া গাড়ী আছে ইহঁতে ঘৰ পায় অৰুণোদয় আঁচনিৰ সুবিধা পায় চৰকাৰে এইবোৰৰ ওপৰত গুৰুত্ব নিদিয়ে 100% সত্য কথা মই ইয়াৰ আগৰ এটা ঘৰৰ ভিডিঅ'ত লিখিছিলোঁ চোৰৰ নাম সকলোৱে জানে কিন্তু কোনেও নকয় মই চৰকাৰক অনুৰোধ জনাও যে এইবোৰৰ তদন্ত কৰি বাদ পৰা প্ৰকৃতাৰ্থত আচল হিতাধিকাৰী ঘৰ পাব লাগে জিঅ'টে কোৱাৰ পাছত ঘৰৰ নাম কৰ্তন কৰিছে চৰকাৰে ঠিকেই দিয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে বেয়া কাম কৰে যিসকলে পকীঘৰৰ আশাত টিনৰ চালি সাজি জিঅ'টে ঘৰ পাইছে ঘৰৰ নম্বৰ নাই পোৱা ঘৰৰ নম্বৰ টকা দুখীয়া পৰিয়ালৰ নাম জিঅ'টেকত নাই এনেলোকক ঘৰ পাবলৈ সুবিধাকণ দিয়ে যে আগতে এটা নহয় দুটাকৈ ঘৰ পাইছে এতিয়া আকৌ লিষ্টত সিহঁতৰে নাম কিন্তু চৰকাৰী বিষয়াসকলে কোনো পদক্ষেপ নলয় আজিহে এটা ভাল নিউজ পাইছো প্ৰায় ধনী ঘৰৰ মানুহৰ সকলোখিনি আঁচনি গ্ৰহণ কৰে কাৰণ ধনী মানুহে অলপ টকা দিলে হৈ যায় আৰু দুখীয়াসকলে কৰ পৰা টকা দিব পাৰিব অসমত অকল দালালৰ বাহিৰে একো নাই চৰকাৰৰ চকু এই কিটাত কত পৰিব আমি জানো এজনী দুখীয়া মহিলাৰ পৰা 2000 টকা খুজিছিল পিছত দিব নোৱাৰিলে কাৰণে ঘৰটো পোৱা নাই কোনোবা যদি ভাল ৰিপৰ্টাৰ আছে তেনেহলে মোৰ লগত যোগাযোগ কৰিব পাৰে হয় মই গোলাঘাট জিলাৰ মোৰ লগত ভৰ অন্যায় কৰিলে আমাৰ গাঁৱত পকীঘৰত সোমাই থাকি ঘৰ পালে মই 3টা কোটা ফাউণ্ডেশ্যন কৰা দেখি মোৰ অহা ঘৰটো ৰিজেক্ট কৰিলে গতিকে চৰকাৰলৈ অনুৰোধ তেও যেন এইবোৰ ভালকৈ তদন্ত কৰে যেন পঞ্চায়ত নিৰ্বাচনত লাখ লাখ টকা খৰচ বহন কৰা প্ৰতিনিধিয়ে ঘুষ নলয় কি কৰিব টকা দিলেই কাম হয় নহলে নাই এই খসা মিছা কলে কিডাল হ'ব বন্ধুসকল একেবাৰে শেষৰ লাইনটো মন্তব্যটো মনত ৰাখিব পঞ্চায়ত নিৰ্বাচনত লাখ লাখ টকা খৰচ কৰা প্ৰতিনিধিয়ে ঘুষ নলয় কি কৰিব আজিৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব ইমানে শ্বেয়াৰ কৰিব যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ কণ্ঠ শুনিবলৈ বাধ্য হয় ধন্যবাদ